স্বাগতম জানাইছো নতুন এটা ভিডিঅ'লৈ। আজি মানে আমাৰ পাকঘৰটো বনাই কিনে হৈ যাব। তো আপোনালোকক কৈছিলোঁ যে আমাৰ পাকঘৰটো বনাই হ'লে এটা ভিডিঅ' দিম বুলি। তো আজি হৈ যাব কৈছে আৰু বনাই কিনে লাগি আছে। বলক তেনেহ'লে চাওঁগৈ আৰু আজি হৈ যাব বুলি কৈছে, যিহেতু মানে কিমান হৈছেগৈ আৰু আজি কৰিয়ে দিম বুলি কৈছে। মানে যিমান দেৰি হ'লেও মানে ককাহঁতৰ বেলেগত কাম আছে বুলি কৈছে। তাৰপিছত যেতিয়া প্লাষ্টাৰ হ'ব মানে তলতো ঢালাই হ'ব, তেতিয়া এদিন মাতিম মানে আকৌ। এই আচক কাঠৰ দৰ্জা লগাই দিছে মজাকৈ মানে। এয়া এখন দেখা পাইছেনে? তো কাঠবোৰ এনেই পৰি আছিলে মানে আগতে যেতিয়া আমাৰ পকা ঘৰটো কাম কৰা হৈছিলে তেতিয়া মানে কাঠবোৰ আছিলে। সেইটো কাৰণে ক'লে যে কাঠৰ দৰ্জা বনাই দি বাঁহতকৈ ভাল হ'ব বুলি, সেইটো কাৰণে মানে কাঠৰে বনাই দিলোঁ। এয়া ককাহঁতি লাগি আছে। এইয়া এইটো চব হৈ গৈছে। এইয়া এইটো এনেকৈ ওপৰত দি দিছে আৰু বান্দৰ নোসোমাবলৈ ন ককাই? বান্দৰ নোসোমাব, নহ'লে বান্দৰ সোমালে চব খাই দিবচোন। চব খাই দিলে মোৰ লোকচানেই হৈ যাব সেই। তো এইখিনি মানে বনাই দিছে মজাকৈ। এইখন বেৰ, তাৰপিছত এইখন বেৰ মানে এইখন মানে এনেকুৱা ষ্টাইলত আছে ঘৰটো দেখাই দিছোঁ। এইপিনৰ পৰা সোমাই গৈ কিনে মানে এইটো মানে পাকঘৰ হ'ব, পাকঘৰটো। তাৰপিছত এইখন বেৰ এনেকৈ দিছোঁ যাতে টিউবৱেলটো সেইপিনে দিছোঁ। তো এইটো আৰু মেইন ঘৰটো। তো এইখন বেৰ, তাৰপিছত এইটো টিউবৱেলটো, বেৰখন আৰ দিছোঁ মানে। তো এইটো মানে পাকঘৰটো, এইটো হৈছে আমাৰ টিউবৱেলটো। এইটো চাওক কি মজা আহে। তাৰপিছত পানী যাবলৈ মানে এনেকৈ দি থৈ দিয়া আছে। এই মানে পানী যাব, এইটো ঢালাই কৰি দিম মানে। এতিয়া ঢালাই হোৱা নাই, ককাহঁতৰ কামটো আজি শেষ হৈ যাব কৈছে। তাৰপিছত মানে ঢালাই দিব লাগিব, এদিন মাতিব লাগিব। তাৰপিছত এখন কাঠৰ দৰ্জা লগাই দিছে। এইখন চাওক দুইখন কাঠৰ দৰ্জা। তাৰপিছত মানে সেই ইয়াত খিৰিকীখন হ'ব, খিৰিকীখন কাঠৰ বনাই দিব। মই ৰাতিপুৱাই কব্জা চব্জা আনি দিছোঁ আৰু তাৰপিছত তাত ধুনীয়াকৈ খিৰিকীখন বনাই দিব। তাৰপিছত ইয়াত অকণমান মানে বেৰ কম হৈ আছে, ককাহঁতি বনাই আছে। এইটো চাওক বনাই আছে ককাই, লাগিছে ন? অকণমান কম হৈ গ'ল মানে, সেইটো কাৰণে বনাই আছে কেইখনমান। আজি খতম হৈ যাব, আজি খতম হৈ যাব কৈছে। তো আজি মানে খতমেই হৈ যাব কামটো। তো পকা কামটো আছে মানে, বেৰখিনি অলপ হাফ ফ্ল'ৰ প্লাষ্টাৰ কৰি দিম বুলি কৈছোঁ। তাৰমানে তলত ঢালাই দি দিম কৈছোঁ ফ্ল'ৰটো মানে। তো সেইখিনি কাম বাকী আছে, 2 এদিন লাগিব কৰোঁতে। ককাহঁতৰ বেলেগ কাম আছে বুলি কৈছে, কৰি লওকগৈ তাৰপিছত কাম। তো হয় নাই বাৰু? সেই খিৰিকীখন এই ইয়াত হ'ব মানে, খিৰিকীখন এই ইয়াত হ'ব এনেকৈ কাঠৰ বনাব আৰু সেইখনো। এইটো চাওক কেনেকুৱা লাগিছে আমাৰ পাকঘৰটো। মোৰতো ভালেই লাগিছে আৰু খুটাবোৰ পকা দিছোঁ মানে। এইটো খুটা পকা দিছোঁ, এইটো পকাই হয় খুটা। এটা দুটা বাঁহৰো আছে বাৰু, মেইনকেইটা খালি পকাৰ দিছোঁ। সেইটো এটা চাব পাৰে। তো বনাই লওক ককাহঁতৰ কাৰণে। মানে মই আজি যিহেতু শেষ দিন হয়, সেইটো কাৰণে মানে অকণমান মাংস লৈ আহিছোঁ মানে ককাহঁতক খুৱাব লাগিব এসাঁজ। যিহেতু মই খুৱাম বুলি কৈছিলোঁ এটা, মই মানে পাকঘৰটো বনালেও আপোনালোকক দেখাম বুলি কৈছিলোঁ। তাৰপিছত ককাহঁতক মানে এদিন খুৱাব লাগিব বুলি কৈছিলোঁ, পথাৰত কৈছিলোঁ সেইদিনাখন। তো মানে ককাহঁতে এতিয়া আজি শেষ কৰিম কৈছে। তো ৰাতিপুৱা গৈ নে মাংস চাংস লৈ আহিলোঁগৈ। এতিয়া ককাহঁতক এসাঁজ খুৱাব লাগিব, নহয় জানো? শেষ কৰিব যিহেতু ককাহঁত, নহ'লে আজি খুৱাব লাগিব দেই মাংস ভাত। অঁ ঠিক আছে। ককাক মানে ৱাছা পৰি গ'ল, সেই পৰিয়ে থাকে পুৰণা টিউবৱেল যে, কি ক'ব। ৱাছা পৰি গ'ল। অঁ এইটো লৈ গৈছে আৰু পুৰণা টিউবৱেলটো, সেইটো কাৰণে মানে পৰি থাকে আৰু মাজে মাজে হৈ থাকে। তো চাহ খাবলৈ হৈ গৈছে ককাই, চাহ খাবলৈ আহক। আজি মানে আজি খুৱাব লাগিব আপোনালোকক। সেই আহক মানে আজি লাষ্ট দিন যিহেতু মানে মাংস চাংস, সেইটো কাৰণে লৈ আনিছোঁ। চাহপানী স্পেচিয়েল নহ'লে মানে মাংস ভাতটো স্পেচিয়েল হ'ব। আহক আৰু এজন ককাই ক'লে গ'ল, ক'ত গ'ল হে? অঁ সেইফালে আছে বুলি কৈছে। আহক সেই যাম, আহক চাহ তাহ খাব। একদম খোৱাত দেৰি নকৰিব আজি মানে লাষ্ট দিনটো যিহেতু। তো আকৌ খাবলৈ পায় বা নাপায়। তো সেইখিনি চাব পাৰে। লাল চাহে মানে চাহটো বৰ বেছি স্পেচিয়েল নহয় আৰু ভাত খোৱা টাইমত দেখাম বনাম। ভাত খোৱাটো একদম মাংসটো মানে মজা স্পেচিয়েল বনিব। আৰু এইবোৰ কি বিস্কুটহে, নিমখীয়া বিস্কুট মজা। আহক চাহটো মানে ভাতটো মজাকৈ খাব দেই। চাহটো এনেকৈয়ে দিম আৰু কি ক'ব। আহক খাই লওক দেই, খাই লওক। আহক খাই লওক পিয়াহ লাগিছে কৈছে। পানী চানী লাগিলে খুজি ল'ব, বহুত কষ্ট কৰিছে। তো ককাহঁতক লাল চাই দিছোঁ আৰু লাল চাই ভাল নহয় জানো? অঁ এইকেইটা ছটা এতিয়া ৰাতিপুৱাই কোৱা হ'লে ভাল আছিলে। এতিয়া এইকেইটাৰ পৰা কোনটো যাব বুলি কৈছে। এতিয়া আমাৰ বাইদেৱে এতিয়া এইকেইটা খালে কি কয় আকৌ এতিয়া। তো মানে ৰাতিপুৱাই কোৱা হ'লে তেনেহ'লে কিবা এটা কৰিব পৰা গ'ল হ'লে, নহয় জানো? এতিয়া মানে ব্ৰইলাৰ লৈ আহিলোঁ গৈ কিনে। না মিক্স দি দিওঁ, মিক্সে কৰি দিওঁ নেকি? এইটো এই কালু ভাই তোমাকো মিক্স কৰি দিওঁ নেকি?
তো মানে ব্ৰইলাৰ লৈ আহিলোঁ লোকেলৰ কথা নহ'লে মানে অ' বাইদেউ সেইটো এটা খাম বুলি কৈছে মানে কি কোৱা যায় এইকেইটা এই অঁ তো খাবলৈ দিব যায় জানো ক'ব পৰা নাই খালি মানে সুধি চাইছোঁ আৰু ৰাতিপুৱা ক'ব লাগিছিলে আকৌ দেৰি হৈ গ'ল কোৱা চব লুকুৱাই থৈছিলে এই চব লুকুৱাই কিনে ব্ৰইলাৰ অনুৱাই দিলেহে এইকেইটা চাওক এই যে আপোনাক দেখাইছিলোঁ সৰু হৈছিলে তেতিয়া এতিয়া ডাঙৰ হৈ গৈছে 1 2 3 4 5 6 7টা এই মজা সেইটো মানে মতা সেই ৰঙাটো যে সেই ৰঙাটো মানে মতা হয় তো সেইটো মানে এই খাম মানে পূজাত খাম ভাইটি আহিব যে তো সেইটো তেতিয়া খাম বুলি কৈছে মানে এতিয়া ল'ৰা সৰুটো আহিলে খুৱাম কৈছে ডাঙৰটোক মানে ইমান বেছি নোখোৱাম কৈছে মানে মই নকয় তো খাব লাগিব সেইটো এইটো এতিয়া 11:30 বজিলে ৰাতিপুৱা এতিয়া হাৰিছে আপুনি মানে পানী হৈ আছিলে লাগি ধৰে যে সেইটো কাৰণে মই শুকাই লওক বোলো তাৰপৰা হাৰিম বুলি বাট চাই আছো আকৌ সুস্থি মানুহ মানে ন সুস্থি মানুহ ঠিক আছে তো এতিয়া হাৰিছেহে মানে 11টা বাজি গ'ল কি ক'ব আৰু সেই খাবলৈ কেতিয়া পাম বাৰু সেইকেইজনী যা বাগানলৈ যা এয়া বাগানলৈ চৰিব গৈছে আমাৰ ওচৰতে মানে এখন বাগান আছে আৰু তো ইয়াতে চৰিবলৈ গৈছে ভালে কথা সেইপিনে মায়ে মানে ঝাও মাৰি আছে আৰু ককাহঁতি চাহ তাহ খাই আছে এতিয়া তাৰপিছত ভাত খোৱা টাইমত দেখাব লাগিব কেনেকৈ খুৱাইছোঁ ককাহঁতক খিৰিকীখন বনাই আছে ককাই এইখন কাটি আছে মানে এইখন এতিয়া ইমানটো আহিব ন ককাই ইমানটো হ'ব হে মাজে মাজে কামি এৰি দিব এইটো সেইটো এটা দিছোঁ তাৰপিছত আধাটো কাটিম আধাটো কাটিম এইটো আছে নাই এটা কাম কৰিব এইটো এনেকৈ এইটো পূৰাই কাটি দিব হা কিন্তু এই দুডাল কামি আছে নাই মাজত এইকেইডাল এৰি দিব দুডাল কামি এৰি দিলে হৈ যাব নহয় জানো তো সেই দুডাল কামি এৰি দিব বাকীখিনি কাটি দিয়ক সেই দুডাল এৰি দিলেতো হৈ যাব নহ'ব জানো ঠিক আছে নহ'লে কাঠৰ বনাব খিৰিকীখন মজাকৈ এই কব্জা চব্জা আনি দিছোঁ ৰাতিপুৱাই খাব পাৰে এইটো খিৰিকী কাৰণে মানে এইটো মানে কীটকণী হয় তাৰপিছত দুটা কব্জা আছে এইটো এটা তাৰপিছত মানে এইটো এটা দুটা কব্জা এইখিনি খিলি হয় তো এইটো কাটিব আৰু খিৰিকীখন এতিয়া কাটি আছে তাৰপিছত কাঠৰ বনাব দেখাম বাৰু আপোনালোকক লুকুৱা মেলা বনোৱা বেৰখন কমপ্লিট হৈ গ'ল এয়া চাব পাৰে এইখন চাওক ভিতৰ বেৰখন আৰু খিৰিকীখনো হ'বগৈ এতিয়া তো হৈ গ'ল টিউবৱেল বনোৱা হৈ গ'ল এইকেইটা ৰেঞ্চ আৰু প্লাছটো দি দিলেহে টিউবৱেল বনোৱা হৈ গ'ল কৈছে এইকেইটা দেই ককাই এইকেইটা ৰেঞ্চ আৰু প্লাছটো লৈ ল'ব তো এইখিনিতে মানে এটা কথা আমাৰ মানে সেইদিনাখন দাদাহঁতলৈ গৈছিলোঁ যে তো সেই দাদাহঁতৰ মানে সৰু দাদাজন আৰু মানে বৌ আহি আছে মানে বিয়া পতা বেছি দিন হোৱা নাই মানে আমাৰ ঘৰলৈ সেনেকৈ অহা নাই সেইটো কাৰণে মানে আমাৰ ঘৰলৈ আহি আছোঁ বুলি এতিয়া ফোন কৰিছে তো সেইটো কাৰণে দোকানৰ পৰা কিবা এটা লৈ আহিব লাগিব চাহ তাহ খাবলৈ ভালকৈ নহয় জানো তো দোকানলৈ যাওঁ বলক তেনেহ'লে বস্তু লৈ আহিলোঁ সেয়া আলহী আহি আছে হপায় আহি আছে তো এয়া খিৰিকী কাটা হৈ গৈছে চাওক কিমান ধুনীয়াকৈ কাটিছে দেখা পাইছেনে আপোনালোকৰ বাঁহৰ কাম থাকিলে ক'ব দেই ককাইহঁতক পঠিয়াই দিম ন ককাই মজাকৈ বৰ ধুনীয়া কাম কৰে সেই তো এইখিনি কাঠৰ বনাব ন খিৰিকীখন তো এই খিৰিকীখনৰ কাৰণে মানে এয়া কাটি আছে ককাই চাব পাৰে ধুনীয়াকৈ কাঠৰ বনাই দিব আৰু বৰ ধুনীয়া কাম কৰে ককাই কাঠৰ কামো জানে মানে আমাৰ এই দৰ্জাখিনি ককাই বনাইছে তাৰপিছত খিৰিকী এতিয়া বনাব আৰু মোৰ আলহী আহি কিনে পাই গ'লহি দেই আহা এই দাখনে তোমালোকৰ মানে স্বাগত জনাইছোঁ দেই আজি কি হ'ব তো মানে আলহী আহি পাই গ'ল দেই সেইটো কোমোৰাটো কাটি লওঁ মাংস কোমোৰা খাব লাগিব নহয় মাংস কোমোৰা আজি তোমালোকৰ কাৰণে সেইটো কোমোৰাটো কাটি লওঁ তো আলহী বহি আছে ভাল ন তো চাহ দিছোঁ আৰু খাবলৈ চাহ খাই আছে আলহী চাহ খাইছা ন খোৱা দেই খোৱা বহুত লেট হৈ গৈছে এইটো কাপটো কেনেকুৱা লাগিছে বা ভাল লাগিছে ন মাটিও হয়নে কিহৰ হয় সেই মাটিও বুলিয়ে খাইছোঁ চাবা আকৌ গলি যাব মাটি খাই পাব মজা তো মোকো দিছে চাহ তো খিৰিকীখন লগাই দিলে চাওক কেনেকুৱা লাগিছে মজা লাগিছে দেই ককাই তো সেইপিনৰ পৰা চিপকইন লগাইছে ন চাব লাগিব চিপকইনটো সেইখন চাওক খিৰিকীখন কেনেকুৱা লাগিছে
মজা লাগিছে এইটো মানে চিপকইনটো লগাই দিছে আৰু লগাই থ'ব লাগিব নহয় বান্দৰ সময় চিকি লগোৱা মেলা হৈ গৈছে আৰু এতিয়া তাৰপিছত আলহী এইপিনে মাছ ওলাইছে মাছ চাবলৈ গৈছে এইয়া চাব পাৰে ইমান মাছ পাইছে এইয়া চব কাটিছে মানে খাই মজা লাগিব সেই লোকেল মাছ তো মাছ দেখা পালে ইমান ধুনীয়া ধুনীয়া মাছ পোৱা যায় আমাৰ এইপিনে মানে ককাহঁতক ভাত দি দিছোঁ ভাত খাব ৰেডি হৈ গৈছে এতিয়া এইয়া চব মাংস চব্জি কেনেকুৱা লাগিছে সেই দাইল আছে মাংস আছে তাৰপিছত এইয়া চব এয়া একদম ধুনীয়াকৈ বনাইছে দেই ককাই খাব দেই বেয়া চাই নাপাব খাওক খাওক বহি কেনে বহুত কষ্ট কৰিছেহে এদিন খুৱাম বুলি কৈছিলোঁ মানে এনেকৈ দিছোঁ আৰু কেনেকৈ পাৰিছোঁ তাৰপিছত সেইকেইজন ককাই আহক খানাটো খাই ল'ব অলপ তো মানে কামৰ জেগাত একদম অলপ ঘোচা পাই গ'লোঁ বুলি কৈছে এই ককাই দিলে বুলি কৈছে ককাই কেনেকৈ লাগিলে ফাংখনে ফাংখনে মানে এনেকৈ মাৰিছে আপুনি মানে পিছফালে আছিলে লাগি গ'ল মানে তো বোলে বাৰুকৈ দিলে তেনেহ'লে নহ'লে ফুটি গ'ল নহ'লে তো খাওক তেনেহ'লে হা খানাটো এয়া এইটো এনেকৈ খাওক আৰু কেনেকৈ পাইছে বেয়া চেয়া নাপাব তো খুৱাম বুলি কৈছিলে এনেকৈ দিছোঁ আৰু কেনেকৈ পাইছে খাওক আৰু তো ককাইহঁতি খানা খাই আছে তাৰপিছত আলহীক খুৱাব লাগিব তাৰপিছত আলহীক খুৱাই কিনে আৰু চাই থাকোঁ তো এতিয়া ককাইহঁতৰ ভাত খাই হৈ গ'লা এতিয়া আলহীক ভাত দি দিওঁ খাই লোৱাহি আহা দেই সিহঁতি খালেই খাই মেলি দিয়া তোমালোকক খুন্দা ভাত দিছোঁ হা অকল দাইৰ লগত মাংস তোমালোকক নাই দিয়া সিহঁতক মাংস দিলোঁ মানে তো তোমালোকক মাংস নিদিওঁ মানে দেই মনত দুখ কৰিছা নেকি অকণমান দি দিম বাৰু মাংস এপিচ দেখিছোঁ কৈছে তো লগতে ময়ো খাই লওঁ তো ভাত চাত খাই মেলি এতিয়া আলহীও হৈ গ'ল আৰু এতিয়া মই মানে বাইক এখন দেখাম আপোনালোকক সেইদিনাখন গধূলি দেখাইছিলোঁ ইমান মানে ক্লিয়াৰ নাহিলে এতিয়া মানে দিনত ভালকৈ দেখাম আৰু এতিয়া সেইদিনাখন আহিছিলে যে তো এইখন চক R15 আপোনালোকে দেখিছে চাগে মানে বিশেষ দেখাবলগীয়া একো নাই খালি মানে এই ষ্টিকাৰখিনি দেখাইছোঁ ইয়াত ষ্টিকাৰখিনি মজা লাগিছে সেই তো বাইকখনৰ মালিক মানে আছে সেইফালে সুধিম বাৰু এইখিনি কেনেকৈ পৰিছে তো মানে আহি গ'ল এতিয়া আচ্ছা বাইকখনো মানে কিমান দাম এতিয়া সময়ত এইখনৰ এতিয়া দাম 189 মান পৰিব 189 কেছ ইনষ্টলমেণ্টত লোৱা হয় 2 আপ হৈ যাব ন তো বহুত দামী বাইক সেই এতিয়াতো দিনে দিনে দাম বাঢ়িছেই ন বস্তুবোৰ এতিয়া আপোনাৰ এইটো এখন V3 হয় আৰু আমাৰ এতিয়া নতুন আহিছে V4 আহিছে আচ্ছা তাৰ লুকটো অলপ চেঞ্জ কৰি দিছে ফ্ৰণ্ট চাইডৰ লাইট চাইডবিলাক সেইবিলাক কৰিছে আপুনি নেটত চাৰ্চ কৰি চালে গম পাব আচ্ছা তো এইখন বাইকো মানে বেয়া নহয় সেইটো এইখন মডিফাই তামাম দিছে সেই অলপ মডিফাই কৰা হৈছে মডিফাই মানে আপোনাৰ গ্ৰাফিক্স মৰা হৈছে এইটো হৈ গ'ল ভেনমৰ গ্ৰাফিক্স মৰা হৈছে এইটো ফুল বডিটো গ্ৰাফিক্স কৰা হৈছে হয় তাত বাকী তেনেকৈ একো নাই সিমান হেৰি নাই বাৰু গ্ৰাফিক্সবিলাক কোৱা হৈছে মানে গ্ৰাফিক্সৰ আইডিয়াটো কেনেকৈ পালে মানে ইমান ধুনীয়া গ্ৰাফিক্স মাৰিবলৈ আইডিয়াটো কেনেকৈ পালে মই আগতে দেখিছোঁ এনেকৈ নেটতে দেখিছোঁ নেটত দেখি কেনে বাইকবিলাক চাই তাৰপিছত মই নিজে অৰ্ডাৰ কৰি নিজে ইউজ কৰি চাওঁ বুলি লগালোঁ এইটো আচ্ছা তো মজা লাগিছে সেই গ্ৰাফিক্সবোৰ মানে মজা লাগিছে চক না মই একদম এনেকুৱা এখন বাইক মানে মোৰখন সেইখন আৰু তো মানে ইমান এইখন বেছি ধুনীয়া লাগিছে নহয় জানো গ্ৰাফিক্স মাৰি থৈছে সেইটো কাৰণে মানে মই দেখাওঁ বুলি ভাবিলোঁ এবাৰ তো ষ্টাৰ্ট কৰি কেনে মানে অকণমান চলাই চাব লাগিব সেই কেনেকুৱা লাগে তো অকণমান মানে এক পাক চাইছোঁ কেনেকুৱা লাগে মানে এক পাক চলাই চাওঁ মানে কেনেকুৱা লাগে নহয় জানো বাইকখন মানে চলাও লাগি আছে সেই দেখি কেনে মজা সেই চলাবলৈ বহুত মজা আছে দেই আৰু চাল মাৰিবলৈ আৰু মজা আছে মানে বাইক R15 আপোনালোকে ল'ব পাৰে আৰু পইচা থাকিলেহে ল'ব পাৰিব নহয় পইচা নাথাকিলেতো দিগদাৰ হ'ব ল'বলৈ কিন্তু যাৰ মানে আশা আছে এনেকুৱা এখন বাইক লৈ কিনে মানে এনেকৈ মডিফাই কৰি ল'ব মজা লাগিব সেই মানে চাল মাৰিব পাৰিব ডেকা লগুনে নহয় জানো পাৰিবনে পাৰিব মজা আচ্ছা এইটো কিমান চিচি ইঞ্জিন হ'ব
এইখন 155 cc 155 cc আচ্ছা মানে সিসিটো মানে অকমান কম হলেও খালি ইঞ্জিনটো হেভি আছে চাগে না ইঞ্জিন ইয়মাৰ ইয়মাহা ইঞ্জিন হয় আৰু প্ৰবলেমটো এনেকৈ নাই একো প্ৰবলেম একো নাই তেনেকৈ আচ্ছা চানত মানে দিগদাৰ হৈ যায় নহয় জানো Till I get up, time is barely on our side. I don't wanna waste what's left. The storms we chase. তো আলহী যাবলৈ ওলাই গ'ল আকৌ এবাৰ আহিব দেই বাই বাই আকৌ এবাৰ আহিবা গৈ থাকক তো সেইফালে আলহী গ'ল আৰু এইফালে কামো হৈ গৈছে আৰু ককাহঁতৰ এইয়া চাব পাৰে তো খিৰিকি চিকি লগাই মেলি হৈ গৈছে ককাহঁতৰ এইফালে এইয়া ককাই হ'লগৈ আৰু ন এইয়া চব তো আজিলৈ ইমানেই আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি কৰিছোঁ চাই কিনে ভাল পালে শ্বেয়াৰ কৰি দিব ধন্যবাদ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু